এনেকৈ ফাটি গ'ল বোমা তো লাষ্টত ফুটিল বাৰু যি কি নহওক আৰু গোপন সূত্ৰৰ পণ খেদি মানে আমি গম পালোঁ আমাৰ নলবাৰীতে মানে বোমা বনায় তাতে মানে ফেক্টৰী আছে তো নলবাৰী মানে বাজেনিত বনায় আৰু মানে বিশেষকৈ মানে বৰপেটাতো বনায় আৰু বাজেনিত বনায় এই দুটা ঠাইত বনায় তো বৰপেটা বহুত দূৰ হৈ যায় না তো সেইকাৰণে আমি বাজেনিত এতিয়া গৈ আছোঁ তো আজি আপোনালোকক দেখাম আমি বোমা কেনেকৈ বনায় তো এতিয়া চলো টিভিএছত নাযাওঁ আমি যাম চিটি কি ভাই 110X নেক্সট আৰু ভাই এইখনত মানে কিমান মান মাইলেজ দিয়ে এখনত 200 মান পাও আৰু আহি পাই গ'লো আমি মানে বোমা বনোৱা ফেক্টৰী তো এইফালে চাব পাৰে মা আইকন আতচবাজি ইয়াতে মানে থলুৱা পদ্ধতিৰে এনেকৈ মানে বোমা বনোৱা হয় তো আপোনালোকে চাব পাৰে ইয়াতে কলগছ বনাই আছে আপোনালোকৰ ইয়াতে কিমানজন মানুহ আছে মানে ইয়াতে আতচবাজিৰ কাম কৰা 12-13জন মান ডেইলি ধৰি লওক ইয়াৰ পৰা কিমান মান বোমা মানে বনোৱা হয় আৰু কিমান মান মানে দোকানত উলিয়াই দিয়া হয় ডেইলি প্ৰতিদিনে 20,000 বোমা উলিয়াই দিয়া হয় 20,000 বোমা প্ৰতিদিনে এনেকৈ বনোৱা হয় আৰু কেনেকৈ কি প্ৰচেছটো কৰা হয় কৈ দিয়কচোন অলপমান প্ৰচেছটো মানে ইয়াত বৰ্তমান আমি খালি বাচনটো কমৰৰ পৰা কিনি লোৱা হয় তাৰপিছত ইয়াত আমি পাতৰেৰে মেৰাই লওঁ ভালকৈ তাৰপিছত ইয়াত বাখৰ ভৰোৱা হয় আৰু এনেকুৱা মানে কম ঠাই আছে মানে যিটো ঠাইত মানে বোমা বনোৱা হয় বৰপেটাত বনায় আৰু মানে আমাৰ ইয়াতে মানে বাজেনিত বনায় তো ইয়াৰ পৰা মানে সমগ্ৰ অসমে মানে বোমা পাব চাবৰে বোমা বনোৱা মানে কমপ্লিট হৈ গৈছে তো এতিয়া মানে মাৰ্কেটত যাব এইবিলাক মানে চব ৰেডি তাৰমানে আৰু আজি মই আপোনালোকক গোটেই মানে প্ৰচেছটো দেখাবলৈ চেষ্টা কৰিম আৰু আৰম্ভ কৰিম প্ৰথমতে ঢেঁকীৰ পৰা তো ঢেঁকীত মানে বাখাৰবিলাক বনোৱা হয় তো বাইদেউ বাখাৰ বনোৱা হৈ গ'ল নেকি এইফালে হৈ গ'ল অঁ আচ্ছা আৰু মানে নেক্সট বনাব আৰু আচ্ছা বঢ়িয়া 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 কিমান সময় লাগে খুন্দাতে 20-25 মিনিট তো এইফালে চাব পাৰে চব আতচবাজি চব মানে এইবিলাক হৈছে কলগছ বাপৰে বাপ দাদা এইবিলাক কমপ্লিট হৈছে না বনাই তো এইবিলাক বনাই আছে আৰু তো এই কমপ্লিট হৈছে এইবিলাক আৰু বাখাৰবিলাক বনাব লাগি এইটো বস্তু লাগিব প্ৰথমতে আমাক দাদা এইটোৰ নাম কি বস্তুটো জখাৰ বুলি কয় এইটো চাব পাৰে আপোনালোকে এইটো বস্তু লাগিব মানে মেইন বাখাৰখিনি বনাব লাগি আৰু দাদা এইটো মানে ইণ্ডাষ্ট্ৰিটো কিমান বছৰৰ পৰা চলি আছে মানে আপোনালোকৰ ইণ্ডাষ্ট্ৰিটো মোটামুটি আপোনাৰ 100 বছৰৰ ওপৰত আছে আচ্ছা আৰু মানে ধৰি লওক ইয়াতে কিমান প্ৰকাৰৰ বোমা বনোৱা হয় এইটো বিভিন্ন প্ৰকাৰৰ থলুৱা সামগ্ৰী বনোৱা হয় আপোনাৰ কলগছ হয় স্কাই শ্বট হয় এইবিলাক হয় চকলেট বোম হয় পেঞ্চিল বোম হয় মতা হয় বিভিন্ন ধৰণৰ বস্তু বনোৱা আৰু কিমান লয়েষ্টটো কিমানৰ পৰা কিমান দামীলৈকে বোমা আছে মানে দামীটোতো বহুত দামৰ আছে আপোনাৰ মোটামুটি 15 টকাৰ পৰা পোৱা যায় কলগছ 15 টকাৰ পৰা কিমানক লাগি লাষ্টটো মানে একদম লাষ্টটো আপোনাৰ 15 টকা 1500 টকাক লাগি পোৱা যায় তো দাদাই মানে ক'লে মানে লাষ্টটো 15 টকাৰ পৰা 1500 টকালৈকে মানে ইয়াতে বম পোৱা যায় দাদা এইটো কি বনাই আছে মানে এইটো স্কাই শ্বট সিংগেল আচ্ছা কিমানৰ প্ৰাইচ দাদা এইটোত এইবিলাক আপোনাৰ সৰুটো 150 টকাৰ পৰা 1000 টকালৈকে আছে 150 টকাৰ পৰা 1000 টকালৈকে মানে আকাশত ফাটি যোৱা মানে এইটো পাই যাব মানে সিংগেল শ্বট এইবিলাক বনাই আছে আপোনালোকে চাব পাৰে তো আৰু এইফালে আপোনালোকে চাব পাৰে ইয়াতে মানে বাখাৰবিলাক ভৰাই আছে মানে এইটোত মানে টেকলিটো আৰু যিখিনি বাৰু আপোনালোকক দেখালোঁ তো দাদাহঁতে গমে পালে তো বহুত ব্যস্ত হৈ আছে মানে এইকেইদিন মানে দেৱালী আহিল না দেৱালীৰ এইকেইদিন মানে বহুতো ব্যস্ততা তো যিখিনি পাৰে দাদাহঁতে দেখালে তো বহুতে বেছি ধন্যবাদ তো বহুত বিজি আছে না মানুহবিলাক তো সেইকাৰণে ভালকৈ মানে সিমান এটা ৰেছপন্সখিনি ঠিকে দিছে আৰু মানে বহুত ব্যস্ততাৰ মাজত যিখিনি পাৰে তাহাঁতে দেখালে তো ভাইৰো এটা চেনেল আছে তো ভাই চেনেলটোৰ নাম কি তো MJ ফানি ভিডিঅ'জ বুলি আছে তো আপোনালোকে চাব থেংক ইউ তো বহুত বেছি ইহঁতে মানে হেল্প কৰিলে আৰু এতিয়া তাৰ পৰা আহিলোঁ আৰু আহি কিনে দেখা পালোঁ মস্ত বৰষুণ তো ছাতি তাতি লৈ মানে কলপুলিও ৰুব লগা আছে না তো কলপুলিত আৰু ৰুম ৰ'ব তো ইফালে পুৰা গাঁত চাত ৰেডি হৈ আছে আমাৰ তো আপোনালোকে চাব পাৰে তো ইফালে কল কাটিম এতিয়া আৰু প্ৰথমতে আমাক লাগিব এখন চিপৰাং মানে আগতে চুৰে চুৰ কৰিছিল তো সেই চিপৰাংখন লৈ আহিলোঁ আৰু ইফালে আছে এখন দা বিখ্যাত দা তো এইখন লাগিব কল কাটিব আৰু এইখন লাগিব গাঁতাটো বনাব মানে গাঁতটো বনাব কল এনেকৈ মস্ত বৰষুণৰ মাজে মাজে কল কাটিব গৈ আছোঁ জংঘলৰ মাজে মাজে মানে বৰষুণ মানে ডাঙৰে বৰষুণ সৰু বৰষুণ আৰু আমাৰ আজি মেইন আকৰ্ষণ হৈছে কলগছ তো কলগছ এতিয়া লৈ ল'ম তো এতিয়া কাটি দিওঁ ৰ'ব আৰু এতিয়া আমি এনেকৈ লৈ আহিলোঁ কল তো আপোনালোকে চাব পাৰে পিছফালে তো মস্ত ওজন কল কলে দাঙি আছে আৰু আহি যা মস্ত পালোৱা নি তো এনেকৈ হৈ গ'ল আমাৰ কলপুলি ৰোৱা মানে কলগছ আৰু গধূলি এতিয়া চাকি থাকি দিম এতিয়া আৰু কলত তো কলৰ পৰা আপোনালোকক এটা কথা কওঁ যে কলগছবিলাক যে আছে তো দেৱালী শেষ হোৱাৰ পিছত মানে বহুতে মানে কি কৰে ৰাস্তাত পেলাই দিয়ে বা পুখুৰীত পেলাই দিয়ে তো এই ৱেষ্ট কলবিলাক তো আমাৰ ভাইটি কেইটামান আছে তো ভাইটি কেইটামানে বহুতে বেছি ভাল কাম কৰি আছে তো এই পেলনীয়া কলবিলাক তেওঁলোকে মানে কালেকশ্যন কৰি নি গাড়ী দি তো মানসত গৈ বা এনেকুৱা ধৰণৰ হাতী য'ত থাকে তো তেনেকুৱা ঠাইত গৈ কিনে তো এই কলবিলাক মানে তাতে দি থৈ মানে হাতীক খুৱাই মানে এইটো এটা NGO হয় তো বহুতে বেছি ভাল কাম কৰিছে NGOটোৰ নাম হ'ল সৃষ্টি কণ্টিনিউৱেল জাৰ্ণি তো এতিয়া আৰু যাওঁ আৰু মস্ত বৰষুণ দিছে ওপৰত তো ভিডিঅ'টো ইয়াতে এণ্ড কৰিছোঁ তো আজিলৈ বাই দিয়ক